হৈ থাকিব দেই আৰু একদম লহ পহকৈ বাঢ়ি মেলি ধুনীয়া ধুনীয়া। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল, আমাৰ সকলোৰে ভালেই। আজি যিহেতু ঘৰলৈ যাম সেইকাৰণে পুৱা যথেষ্ট সোনকালে উঠিছোঁ আৰু এয়া চাহ খাইছোঁ। চাহ খাই ল'ৰাটোক ওচৰতে কিবা এটা লিখ বুলি তাক লিখিবলৈ দিছোঁ, যিহেতু ঘৰত গৈ একদম নপঢ়েগৈ। আৰু যোৱাৰ আগতে যিখিনি সৰু সুৰা যিখিনি কাম কৰিব লাগে সেইখিনি পটাপট সামৰিছোঁ, আৰু যাতে ঘৰৰ পৰা আহি ঘৰখন বিশৃংখল দেখি একদম ভাল নালাগে। আৰু তাৰপিছতে এইখিনি হোৱাৰ পিছতেই আমি ঘৰলৈ যাবলৈ সাজু হ'ম। শিমলুগুৰি ঘৰলৈ যাবলৈ সাজু হৈ গ'লোঁ, আৰু মোৰ মুখখন দেখিছেনে একদম দাগেৰে ভৰ্তি হৈ গৈছে। এয়া ছোৱালীজনী গা ধোৱাৰ পৰা পৰিছে নতুনকৈ, এয়া এনেকৈ, আৰু সেইকাৰণে ভিডিঅ'ত বেছিকৈ নোলাওঁ। আৰু মানে দাগ একদম জিলিকি জিলিকি যায়। আৰু এতিয়া ক্ৰীম চিমটো লগাবই নোৱাৰোঁ। ডক্টৰক দেখুৱাইছোঁ, ডক্টৰেও কৈছে মানে এইবিলাক লাহে লাহে প্ৰেগনেঞ্চিত পৰে হেনো, মানে ভাল হৈ যাব বুলি কৈছে। নাজানো আৰু ভাল হয়নে নহয়, তথাপি মোক দেখিবলৈ ইমানেই বেয়া লাগিছে। মোৰ আজিকালি একদম ভাল নালাগে, মানে ভাল কাপোৰ এসাঁজ পিন্ধিলেও ভাল নালাগে। মোৰ নিজৰ অনুভৱ হয়, মানে হয়তো ভাল লাগিবও পাৰে নাজানো, মোৰ এনেকুৱা লাগে যেন ভাল নাই দেখা লিখীয়া লাগে। তথাপিও একো নাই, আৰু একদম আৰু ৰ'দ বহুত দিছে। চব যাবলৈ ওলাইছোঁ আৰু একদম ৰ'দ পূৰা। এইফালে এইখিনি ইয়াত এনেকৈ থৈ গৈছোঁ, চবকে মানে দি থৈ গৈ যাওঁ। আৰু এয়া হেৰিয়া আতনৰ মাকক দি থৈ গৈছে এইকেইদিনৰ কাৰণে। তেওঁ পানী চানী দিব, যিখিনি আৰু ইয়াৰ যত্ন ল'ব লাগে তেওঁলোকে ল'ব। আৰু মানে মই এটা পক্ষে ক'বলৈ গ'লে সৌভাগ্যৱান বুলি ক'ব লাগিব। মোৰ ইয়াত যিমান দিনলৈকে মই ইয়াত আছোঁ, মানে মোৰ লগত যাক মই পাইছোঁ, মোৰ হেৰি হিচাপে ধৰা মানে কাষৰ ওচৰ চুবুৰীয়া হিচাপে, তো যথেষ্ট মানে ভাল মানুহক পাইছোঁ বুলি ক'ব লাগিব। গেট খুলিবলৈ দৌৰ মাৰিছে ল'ৰা, দৌৰি গেট পালেগৈ। মই পিছে পিছে আহি আছোঁ। মোৰ টিকলা এজনী, টিকলা যথেষ্ট ৰ'দ দিছে, উপায় নাই আৰু। ঘূৰা চোৱা, ঘূৰা ঘূৰা। এতিয়া আমি আহি দিচাঙৰ দলঙত উঠিছোঁ। এই দলংখন কেইদিনমানৰ আগতে ভাগিছিলে, বৰ্তমান মেৰামতি কৰি এইখন যাব পৰা হ'ল। আৰু এইখন চক, আৰু এইখনৰ চৰ্চা যথেষ্ট হৈছিল গণমাধ্যমসমূহত, আৰু তাৰ চাগে ফলস্বৰূপেই খুব সোনকালে এইখন মেৰামতি কৰি দিলে। এইখন চক এইডোখৰতেই ভাগিছিল, আৰু এতিয়া সম্পূৰ্ণকৈ এখন ভাল হৈ গ'ল, মানুহ অহা যোৱা কৰিব পৰা হ'ল। আৰু দলংখনৰ একদম সেই শেষৰফালে আপোনালোকে চাওকচোন, য'ত মানে দলংখন শেষ হৈছে তাতেই এজোপা গছ একদম বেকা হৈ আছে, মানে হাউলি আছে। আৰু যদি কোনোবা স্থানীয় ব্যক্তিয়ে যদি মোৰ এই ভিডিঅ'টো চাইছে, আপোনালোকক অনুগ্ৰহ কৰিছোঁ এই গছডাল অতি সোনকালে কটোৱাৰ তাতে আপোনালোকে ব্যৱস্থা কৰে, যিহেতু কেতিয়াবা মানে খুব নহ'বলগীয়া কিবা ঘটনাও হ'ব পাৰে। চব কেনেকৈ এনেকৈ হাউলি আছে, একদম দেখিয়ে ভয় লাগিছিলে। আৰু আমি আহি এতিয়া ঘৰ পাই গ'লোহি। নোৱাৰে আৰু ল'ব গেধা হ'লেতো গেধা সোমাই আহিছোঁ। ব'ল খুলিব, তাত খোলোগে। মানুহ নাই নি? মানুহ আছে, মানুহ গৈ নাই। হিৰ' বনি আছে যে।
জিকাই শুকান মাছ, কণীয়ে ৰঙালাও ফুলে, গাহৰি মাংসই আলুৱে অকণমান থৈ দিছে, ভেন্দি বইল আৰু সেইফালে আছে দালি। এয়া কি হয় কথা নোখোৱা কি হয় হাঁহি হাঁহি অকণ হাঁহিবলৈ মন গৈছে নি? আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাহেকৈ লাইক এটা কৰিব আৰু চেনেলটোলৈ নতুনকৈও যদি আহিছে ছাবস্ক্ৰাইব এটা কৰিব। সকলোৰে ভাল হোৱাৰ কামনাৰে নমস্কাৰ।